নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি হৈছে 1 জানুৱাৰী। আমি 2024টো বিদায় দিলোঁ আৰু 2025টো আমি নতুনকৈ আদৰি লৈছোঁ। আৰু আজি মই আছোঁ মন্দিৰলৈ যাবলৈ ওলাই কৰি এনেকৈ লৈছোঁ। মন্দিৰলৈ যিহেতু যাম, যিহেতু বছৰৰ পহিলা দিন, মাহৰ পহিলা দিন, তো বোলো মন্দিৰলৈ যাম। সেই দেখি মই ওলাই কৰি লৈছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে থাকে, ভালে থাকিব আৰু মোক আশীৰ্বাদ কৰি যাব যাতে মই ভালে থাকোঁ, কুশলে থাকোঁ, আগুৱাই যাব পাৰোঁ, ভৱিষ্যত যাতে ভাল কিবা এটা কৰিব পাৰোঁ। আৰু আপোনালোককো সকলোকে হেপী নিউ ইয়েৰ, নৱবৰ্ষৰ আদৰি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো নগাঁৱলৈ যাম, এতিয়া মন্দিৰলৈ যাম। মই ভাবিলোঁ ভিডিঅ' এটা বনাওঁ, আপোনালোকক অকণমান দেখুৱাম, যিহেতু মই আপোনালোকক অকণ দেখুৱাই থাকোঁ যিমান অকণ মই পাৰোঁ আৰু। চ' এতিয়া মন্দিৰলৈ যাম, আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেনে ব'লক এতিয়া মন্দিৰলৈ গৈ পেলাই আজিৰ ভিডিঅ' ষ্টাৰ্ট কৰিম। গাইজ, মোৰ এইটো হৈছে ফাইনেল লুক। মানে মোৰ এই কাপোৰযোৰ বাৰু আগতে লোৱা হৈছিলে, মানে অলপ কাপোৰযোৰ কালাৰটো অলপ কম, যিটো মই কম কালাৰৰ কাপোৰ পিন্ধিয়ে ভাল পাওঁ, সেইদিকে অলপ কম কালাৰৰ কাপোৰেই লওঁ। চ' সেনেকৈ পিন্ধি লৈছোঁ। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি ধুনীয়াকৈ জনাব। চিম্পুল থাকি বেছি ভাল পাওঁ, চিম্পুল নহয় ইমানো, অলপ ষ্টাইল কৰোঁ আৰু দেখিছে নহয় ষ্টাইল কৰাটো। চ' কেনেকুৱা লাগিছে লুকটো অলপ জনাব। তেনেহ'লে ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মন্দিৰৰ পৰাই। আৰু বেছি কথা নকয় মানে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি। গাইজ, মেইন বস্তুটো এইটো যে ঘৰত বোলে শিৱলিংগ ৰাখিব নাপায়। মানে আমি ভুলতে শিৱলিংগ আনি পেলাই ঘৰত ৰাখিছিলোঁ। মই ভাবিলোঁ যিহেতু আজি মন্দিৰ যাম আৰু পহিলা দিন হৈছে বছৰৰ মাহৰ, ভাবিছোঁ বোলো শিৱলিংগটো বোলো মন্দিৰত ধুনীয়াকৈ বন্তি চাকিৰ লগত দি দিম। তাতে বোলো যিহেতু নাপায় বুলি গম পাইছোঁৱেই, আগতে গম পোৱা নাছিলোঁ সেনেকৈ যে নাপায় বুলি, বা ডাঙৰ বেলেগ মানুহে আমাৰ ঘৰত আহি পেলাই দেখিছে যে শিৱলিংগটো ঘৰত থাকিব নাপায় আৰু ৰাখিব নাপায়। মানে এইবোৰ থানত বা বেলগছৰ তলত থ'ব লাগে এইবোৰ শিৱলিংগ ভগৱানৰ। চ' সেইটো কাৰণে ভাবিলোঁ বোলো একেবাৰে তাতো শিৱলিংগটো দি পেলাই বন্তি চাকি ভগৱানৰ ওচৰত সেৱা কৰিম আৰু। সেই দেখি সেইটো কাৰণে সেইটো বিশেষ কথা আৰু। মন্দিৰটো যামেই বছৰৰ দিন বুলি, কিন্তু এই শিৱলিংগটো দিব লাগিব। আপোনাক কমেণ্ট কৰি জনাব হয়নে নহয় কথাটো, ৰখাটো ভাল নে বেয়া। জয় ভলেক লৈ গ'লা আজি। ফাইনেলি পালোহি আমি মন্দিৰ। চ' ইয়াত শিৱলিংগ মোৰ হাততে আছে, দিব লাগিব ইয়াত। আৰু মন্দিৰৰ লোকেশ্যনটো আপোনাক সকলোকে দেখুৱাই আছোঁ। কি কৰিব লাগিব? হা? বিসৰ্জন দি দিব দিছে। ত' গাইজ, শিৱলিংগ ভাগ বিসৰ্জন দি দিবলৈ দিছে। Oh my God. তাৰপিছত আমি মন্দিৰৰ ভিতৰতে থকা দোকান এখনৰ পৰা চাকি আৰু ধূপ তেল লৈ ল'লোঁ। তাৰপিছত মই জ্বলাবলৈ গৈছোঁ আৰু। তাৰপিছত সেৱা কৰি হ'ল আৰু ষাঁড়গুৰু কাণত কথা ক'ব লাগে, মানে মনৰ আশা পূৰ হয়। দেখি বাবু আৰু মই গ'লোঁ ষাঁড়গুৰু কাণত কথা ক'বলৈ। মন্দিৰৰ কাম সকলোখিনি হৈ গ'ল আৰু বহুত দিনৰ আশা এটা আছিল যে নগাঁও নেহেৰুবালিৰ কাষত থকা মন্দিৰটোলৈ যোৱা। আৰু ফাইনেলি মই গ'লোঁ, কৰিলোঁ, আহিলোঁ বাৰু। আৰু নেক্সট এটা ভিডিঅ'ত সকলোকে লগ পাম আকৌ এবাৰ।